Hello everyone, welcome to my another mini vlog. আজি এটা বিশেষ দিন ফূৰ্তিও লাগি আছে কিন্তু অলপ মনটো বেয়াও লাগি আছে তথাপিও পাপা মই আৰু ভাইটিয়া টেম্পোতে টাউনলৈ বুলি আহিলোঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে স্কুটি প্ৰদান কৰা আপোনালোকে নিশ্চয় শুনিছে আজি ময়ো এই স্কুটি আনিবলৈ গৈ আহিছিলোঁ তাৰপিছতে আমি ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনৰ পৰা কিবাকিবি লৈ এয়া ঘৰলৈ বুলি আহিলোঁ ঘৰ পাই মায়ে এয়া ধূপচাকি দি স্কুটিখন আঁতৰিলে মোক এই যাত্ৰাত সহায় কৰা বিশেষ ব্যক্তিকেইজনৰ সাহস সংগ আৰু অনুপ্ৰেৰণাই মোক এই যাত্ৰা সফল কৰি তুলিলে তেওঁলোকৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ শুভেচ্ছা জনাই সকলোলৈকে অশেষ ধন্যবাদ প্ৰতিটো ঘটনাৰে যেনেকৈ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছে তেনেকৈ এই ক্ষেত্ৰত মোক শুভেচ্ছা জনোৱা ব্যক্তিসকলো দেখিলোঁ আৰু চৰকাৰী স্কুটি বুলি ইটিকিং কৰা লোকসকলকো দেখিলোঁ নেতিবাচক বাক্যবোৰ আওকাণ কৰি ইতিবাচকবোৰক গ্ৰহণ কৰিলোঁ তাৰপিছতে ভাইটি আৰু তাৰ লগৰতে মোক কৈ আছিলে যে পাৰ্টি দিব লাগে সেয়া তাৰ হাতলৈ লৈ আহিছিল তাৰপিছত সন্ধিয়া পৰিয়ালৰ সকলোৰে ঘৰলৈ স্কুটি দেখাবলৈ বুলি গ'লোঁ আজিলৈ ইমানেই বাই বাই